ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি এটা নতুন ৰেচিপি হ'ব। তো এতিয়া ষ্টাৰ্ট কৰোঁ।
ফাইনেলি এইটো কমপ্লিট হৈ গ'ল। কেনেকুৱা লাগিছে বাৰু প্লিজ মোক কমেণ্টত জনাবচোন কেনেকুৱা লাগিছে মই কৰা DIYটো। মই ইমান ধুনীয়াকৈ ছবি আঁকিব নাজানো, হ'লেও অলপ চেষ্টা কৰিছোঁ বাৰু। কেনেকুৱা হৈছে জনাবচোন। মোৰ DIY আৰু পেইণ্টিং কৰি হৈ গ'ল। এতিয়া সন্ধিয়া 6টাই বাজিলেহি আৰু মই এতিয়া ভৰি হাত ধুই প্ৰাৰ্থনা কৰি অলপ পঢ়োগৈ। মায়ে মোক গালি পাৰিব এতিয়া, নহ'লে মোৰ পঢ়াত একেবাৰে মন নাই। মোৰ পঢ়াতকৈ মানে এইবিলাকত বেছি ইণ্টাৰেষ্ট হয়। আৰু মই অকণমান দেৰি পিছত আকৌ লগ পাইছোঁ। মই পঢ়ি আহিলোঁ আৰু তেন্তে মই আজি ব্লগটো ইমানতে সামৰোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ আহোঁ, বাই বাই।